ভগৱান পুত্ৰ সুখে আজি মোৰ হৃদয় দহিব লাগিছে পুত্ৰৰ অভিশাপত আজি মই সপত্নী দাসী হৈ জীৱন কটাব লাগিব নিষ্ঠুৰ পুত্ৰ মাতৃৰ প্ৰতি এই নেকি স্নেহটোৰ সত্যৰ ওপৰত অসত্যৰ প্ৰভাৱ কি যে ৰহস্যময় জীৱন হে ভগৱান তুমি মোৰ মূৰৰ ওপৰত শিলাময় পৰ্বত বহুৱাই দিয়া নাই কিয় শিলাময় পৰ্বত বহুৱাই দিয়া নাই কিয় কি ভীষণ যন্ত্ৰণা এই যন্ত্ৰণা সহ্য কৰি থকাতকৈ মোৰ মৃত্যুৱে বাস্তৱ তই আজি বিনতাৰ বুকু চিৰি ৰক্তপান কৰিব লাগিব প্ৰাণ তুমি আজি বিনতাৰ হৃদয়ৰ মাজৰ পৰা ওলাই অন্য ফালে গতি কৰিব লাগিব নকৰিব ভয় ভয় জন্মিছে তোমাৰ মৃত্যুঞ্জয়ী অমৰ খবৰ বলে লৈ তোমাৰ সাৰ্থক কৰা নিজৰ জীৱন আছো গৰুৰ আহিব লাগিছে গৰুৰ আহিব
হৈছে এয়া এয়া আপোনাৰ সন্তান গাখীৰ খাবলৈ নাপায় কান্দিব লাগিছে বাছা দুখিনি আছো নথ মাহিদেউ বলক বাছাক আহাৰ দি আমি আনন্দ কমগৈ আহি আজি আমি সৰুচৰ তীৰ পালোঁ সৰুচৰ তীৰত থকা বাসবৰ্ণ স্ববৰ্ণ শ্বেতবৰ্ণৰে কৃষ্ণবৰ্ণ ভালদৰে চাই লোৱা হয় বাইদেউ বাইদেউ তোমাৰ কথাই সত্য মই বৰ দুৰ্ভগীয়া মই কি কৰিম বাইদেউ আজিৰ পৰা তুমি ৰাণী মই তোমাৰ দাসী বাইদেউ মই তোমাৰ দাসী হে ভগৱান তুমি মোৰ কপালত দিয়াকে লিখিছিলানে বাছাৰুণ ধন্য বাছা ধন্য তোৰ অভিজ্ঞান ধন্য বাছা ধন্য তোৰ অভিজ্ঞান বিনতা আজিৰ পৰা মই এই নাগ ৰাজ্যৰ ৰাণী আৰু তই হলি মোৰ এতিয়া বল নেক্সট দিশলৈ উভতি যাওঁ হরিব জনে ঈশ্বর লীলা হরি ঈশ্বর
তই মোক কাষলৈ আবাচা তোক কাষত পাই এই ডাকিয়ে সকলো দুখ পাহৰি গৈছো বাচা কেতিয়াবা মাতটো কি মাহিদেউ বাচা কিয় মোৰ ইয়ালৈ বৰ মৰম লাগিছে মই পুনৰ আকৌ লৈ আহিম ইয়ালৈ তেনেকৈ নকবা কাৰো মাহিদেউ তুমি ইয়াক লৈ গ'লে মই কাৰ মুখ চাই জীয়াই থাকিম কিনো তোমারি লীলা কিনো তোমারি লৈ গ'লা কাৰো দাসী এজনী পুত্ৰলে তোমাৰ ইমান যে মৰম অৰুণ বাচা অৰুণ তই মোৰ ওচৰলৈ এবাৰ অৰুণ তই মোৰ ওচৰলৈ এবাৰ অৰুণ তুমি ৰাক্ষসী তুমি মোৰ মান্তি তই আহিছে বাচা বাচা তই মোক হত্যা কৰ বাচা তই মোক হত্যা কৰ তোৰ অভিশাপৰ কাৰণে আজি মই সপত্নী দাসী হৈ জীৱন কটাব লাগিব বাচা তই মোক হত্যা কৰ বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে কাৰ লগত কথা পাতিছ এনেদৰে দিনে নিশাই চকুলো টুকি টুকি মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি বাইদেউ কাক বাইদেউ বুলি মাতিছ মই তোৰ বাইদেউ নহয় তই মোৰ সন্তান জন্ম হৈছে যেতিয়া তোৰ আকৌ দোষ কি হ'ল মোৰ পুত্ৰলৈ অলপ আশা নাই তুমি মোক যি দুখ কষ্ট দিছা সেয়া সহ্য কৰি থকাতকৈ মোৰ মৃত্যু আছে বাইদেউ মোৰ মৃত্যু আছে তেনে কথা নকবি দাসী তোক দিনে নিশাই কষ্ট দি দিয়ে আঁতৰি যা ধন সূৰ্য বিভূতি সকলোবোৰ ত্যাগ কৰি মই বনবাসী হ'ব খোজো আজ্ঞা দিয়া জননী তোমাৰ পুত্ৰই আজি এই ৰাজকীৰ্তি তোমাৰ হাতত অৰ্পণ কৰি বনলৈ যাত্ৰা কৰিব খোজে জননী মোৰ এই ৰাজকীৰ্তি তুমি গ্ৰহণ কৰা ৰাজ্য শাসন কৰা তই অধৈৰ্য হৈছ বাসুকী তই ধৈৰ্য ধৰ মনে মনে থাকা মনে মনে থাকা
তোমাৰ আৰু মই কোনো কথাই শুনিব নোখোজো একমাত্ৰ তোমাৰ কাৰণেই মোৰ এই মাহী আই আজি এনে অৱস্থা তুমি আমাৰ মাতৃ নোহোৱা মাহী আই তুমি আমার জননী মাহী আই মই এই ৰাক্ষসীৰ কথা পেলাব নোৱাৰি আখবৰ সেই অশ্ববৰ্ণ সৰ্পেৰে আবৃত কৰি কৃষ্ণ বৰ্ণ কৰিলো তাত যদি দুখ হল পুত্ৰ বুলি মোক ক্ষমা কৰা মাহী আই পুত্ৰ বুলি মোক ক্ষমা তুমি মোক জননী বুলি সম্বোধন নকৰিবা মই দাসী শত বজ্ৰগত শিল চূৰ্ণ নহয় মই তোমালোকক আশীৰ্বাদ কৰিছো তোমালোকৰ মংগল বাসুকী তোমালোকৰ মংগল ঐ দাসী তই মোৰ পুত্ৰ সকলৰ কিয় অনিষ্ট কৰিছ আঁতৰ হৈ যা আৰু মোৰ সহ্য নহয় আজি মই মাতৃ পূজা শেষ কৰিম দেৱী ভাগ্যৰ লিখনিটো নহয় খন্দ্ৰন বাসকি মনত পেলা অভিশাপৰ কথা হৌ আছা চাপৰ চৌকি আহিব লাগিছে হৌৱা চামকি চাপৰ চৌকি আহিব লাগিছে দয়া নাই ক্ষমা নাই এই প্ৰথম নহয় আৰু বহুত বাকী কিন্তু মনত ৰাখিবা বাসুকী শেষতে ধৰ্মৰেই জয় হ'ব এতিয়া যোৱা নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰ ভাল পিতা মই বিদায়হে মাগিছো ধৰ্ম পিতা ধৰ্ম সংসাৰত কাৰো সুখী শান্তি নাইকিয়া হৈছে জননীৰ আজি পুত্ৰৰ প্ৰতি স্নেহ মমতা নাই পুত্ৰই হাহাকাৰ কৰি কান্দিব লাগিছে হে প্ৰভু
তোমার কি অপূর্ব লীলা, তোমার কি অপূর্ব লীলা। বিনতা, তুমি তোমার পুত্রকে লই ইয়ালৈ কিয় আহিছা? তুমি ঘূৰি যোৱা বিনতা, ঘূৰি যোৱা। স্বামী, আপোনাৰ মুখতো আজি এনে নিষ্ঠুৰ বাক্য কিয়? মই বৰ নিষ্ঠুৰ। মই তোমাৰ যথা সৰ্বস্ব কাঢ়ি আনিছো, তোমাৰ পথ ভেটি ধৰিছো। মোৰ কাষলৈ নাহিবা দেৱী। স্বামী হৈ আৰু মই তোমাৰ দুখ চাই থাকিব নোৱাৰা হৈছো। তুমি মোৰ পিতা হৈ জননীৰ দুখ দূৰ কৰিব নোৱাৰানে? জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে। বৰাই জননী বৰ শাস্তি দিছে পিতা। কালৰ কুটিল গতিত সংসাৰ ঘূৰিব লাগিছে। বাধা দিব পৰা শক্তি কাৰো নাইনে? সাধ্যকাৰ দেৱী, মোৰ কথা দূৰৰে। স্বয়ং নাৰায়ণেও এই গতি ৰোধ কৰিব নোৱাৰে। সংসাৰ অতি গভীৰ। এতিয়া তুমি পুত্ৰৰ মুখ চাই প্ৰাণ শীতল কৰা। বাছা, মই তোক কোলাত লওঁ। আপোনাৰ সেয়া দেশত দুখিনীয়েও ধৈৰ্য ধৰি থাকিব পৰা নাই। ভগৱানক উচ্চ স্বৰে মাতোতে মাতোতে মোৰ কণ্ঠ ৰুদ্ধ হৈ গৈছে। পৰা নাই বুজিব কিমান দিন সেই দয়াময় ভগৱানক আৰাধনা কৰিব লাগিব। দেৱী, কপট মনেৰে শত সহস্ৰকাল সাধনা কৰিও ভগৱানক তুষ্ট কৰিব নোৱাৰি। এই প্ৰকৃতিৰ নিয়ম। এতিয়া নয়ন অশ্ৰু টুকি টুকি তোমাৰ পুত্ৰক ইয়াৰ পৰা লৈ যোৱা। পলম হলে সেই দানৱী শত্ৰু আহি পাব। কতবাৰ বাধা দিছিল, স্বামীৰ সৈতে সম্ভোগ পৰিত্যাগ কৰ। কিন্তু তই মোৰ কথা নুশুনিলি। একে দাসীৰ পুত্ৰ যে আপোনাৰ কোলাত। এই যে মোৰ বিশ্বজাতৰ সন্তান শত্ৰু। সেই কথা মই জানো ভালদৰে। কিন্তু দাসীৰ পুত্ৰই যেন আপোনাৰ কোলাত শোভা নাপায়। গতিকে নমাই দিয়ক তাক। জননী, দাসী পুত্ৰ যদি পিতাৰ কোলাত থকাৰ অধিকাৰ নাই, সেই পুত্ৰ মোৰ কোলাত থকাৰ অধিকাৰ আছে জননী। পদে পদে মাতৃৰ অপমান। বাছা, তই মোক কাষলৈ আহ। অপমান নহয় জননী, ই যে মোৰ ভাই। ই তহঁতৰ প্ৰধান শত্ৰু। এই অস্ত্ৰ মুহূৰ্ততে শত্ৰুক নিধন কৰ। কি কলা জননী? ভাতৃৰ ওপৰত অস্ত্ৰাঘাত? নাই নাই, অসহ্য অসহ্য অসহ্য। প্ৰথম তোকেই হত্যা কৰো। তুমি মোৰ গৰ্ভধাত্ৰী মাতৃ হলা, সেইবাবে তোমাৰ ৰক্ষা হল। শুনা,
বর্তমান মই রাজা আর জননী হলেও তোমার ওপরতো মোর অধিকার আছে অধিকার মাহিয়াই কোনো চিন্তা নকৰিবা মই জীবিত থকা অৱস্থাত ভাতৃগৌৰৱ কোনো হত্যা কৰিব নোৱাৰে কোনেও নোৱাৰে মাহিয়াই আমি এই ৰাক্ষসীৰ আগৰ পৰা হাতৰি যাওঁ আহা মাহিয়াই আহা গৌৰৱ আহা ক্ষান্ত হওয়া কদ্র ক্ষান্ত হওয়া শান্ত মই নহও কদাপি এন্তে তোমার চিকিৎসা তাকে করা হয় আহিল কি কৰি আছা অকলে অকলে কিনো কৰিম আৰু হয় পুত্ৰৰ ওচৰত প্ৰাণ ভিক্ষা মাগিবৰ বাবে অপেক্ষা কৰি আছো চাচোন চাচোন চাতক্ষক তহঁতৰ শত্ৰু গৌৰ দিনক দিনে কেনেকৈ লহপহকৈ বাঢ়িব লাগিছে তাতে সি মহাপৰাক্ৰমী বৈমতী পুত্ৰ চিৰশত্ৰু মাহিয়া আৰু গৰুড় ইমান স্বাৰ্থপৰ নহয় জাননি সৌমিত্ৰা নন্দন লক্ষ্মণৰ ভাতৃপ্ৰেম তুমি জানো দেখা নাই আজিও জগতত জিলিকি আছে কি কলি তয়ো তেন্তে মোক শত্ৰুৰ ৰক্ত আনি দিব নোৱাৰো জননী নোৱাৰো সি যে মোৰ ভাই সেই জননী এই সংসাৰত সকলো হেৰুৱালে পোৱা যায় কিন্তু জননী ভাতৃ হেৰুৱালে কেতিয়াও পোৱা নাযায় জননী নাযায় সেই নহ'ব এই অস্ত্ৰ ল আৰু শত্ৰুকে নিধন কৰ জননী আদেশ হাতত তীক্ষ্ণ তৰোৱাল আৰু স্নেহৰে ভাতৃক আজি মই হত্যা কৰিব লাগে নিৰুপায় মই হে জননী তোমাৰ আদেশ শিৰে তুলি লৈ আজি মই তোমাৰ আদেশ পালন কৰি নৰকুণ্ডত আজি মই জাপ দিম সাক্ষী ৰূপে থাকিবা তুমি দেৱ নাৰায়ণ সাক্ষী ৰূপে থাকিবা তুমি